অফিসৰ বাকী মানুহবোৰ ক'ত গ'ল? হয় নে? পিছে আপুনি লাঞ্চ নকৰে? অফিসত ইমান কেইজন মানুহ সকলো কাম আপুনি কিয় কৰিব লাগে? যাওক বাইদেউ, ফ্ৰেছ আহি লাঞ্চ কৰি লওক। সময়মতে খোৱা বোৱা নকৰিলে কাম কৰিবলৈ শক্তি ক'ত পাব? যাওঁ নহয় বাইদেউ, যাওক। আপোনাক মই নিজৰ বাইদেউ বুলি কৈছোঁ। আপুনিও মোক নিজৰ ভাইটি বুলি ভাবি মোৰ কথা ৰাখক। ঠিক আছে।